Hi friends, মই wellness coach Zumi. আজি মই আপোনালোকৰ ওচৰত কথা পাতিম চৰ্বিৰ বিষয়ে। সাধাৰণতে মানুহ অকণমান শকত হ'লে কয় দিয়ে যে মোৰ চৰ্বি হৈছে, কিন্তু চৰ্বিৰো ভাগ থাকে। আজি আমি কথা পাতিম সাবকণ্টিনিউৱাছ ফেট এণ্ড ভিজাৰেল ফেটৰ ওপৰত, আৰু এইকেইটা কেনেদৰে কমাব পাৰি তাৰ বিষয়ে মই আপোনালোকক ক'ম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি জানিম সাবকণ্টিনিউৱাছ ফেটৰ ওপৰত, মানে এই ফেটটো কি হয় সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। আচলতে এই ফেটটো মানে সাবকণ্টিনিউৱাছ ফেট স্কিনৰ তলত ষ্ট'ৰ হয়, সেইকাৰণে ইয়াক আমি স্কিন ফেট বুলিও কওঁ। আৰু এই ফেটে বাহিৰৰ কম টেম্পাৰেচাৰৰ পৰা আমাক বচায়। যিবোৰে এক্সাৰচাইজ নকৰে, ফিজিকেলি এক্টিভ নাথাকে, সেইসকলৰ এই ফেট পাৰ্চেণ্ট বহুত বেছি থাকে। এইবাৰ মই কথা পাতিম ভিজাৰেল ফেটৰ ওপৰত। আচলতে ভিজাৰেল ফেট কি হয়? আপোনালোকৰ যিমান ভাইটেল অৰ্গেন আছে, যেনে হাৰ্ট, কিডনি, লাঞ্চ, পেনক্ৰিয়াছ, ইয়াৰ ওপৰত ফেট ষ্ট'ৰ হয়, মানে ফেট লায়াৰ হয় কিছুমান, আৰু ইয়াকে ভিজাৰেল ফেট বুলি কোৱা হয়। আৰু এই ফেট আপোনালোকৰ প্ৰটেকশ্যনৰ কাৰণে থাকে। যদি কিবা কাৰণত আপুনি এক্সিডেণ্টেলি পৰি যায়, তেতিয়াহ'লে এই ফেটে আপোনাক প্ৰটেক্ট কৰে। যদি এই ফেট লগাতকৈ বেছি হৈ যায়, তেতিয়া ইণ্টাৰনেল অৰ্গেনে ঠিকমতে কাম নকৰে। যদি মই এক্সাম্পল দি আপোনালোকক ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ হাৰ্টৰ কাম হ'ল ব্লাড পাম্প কৰা। যদি ইয়াৰ ওপৰত এক্সট্ৰা ফেট আহি যায়, তেতিয়া আমাৰ কি হ'ব? ভিজাৰেল ফেট বেয়া লাইফষ্টাইল আৰু বেয়া খোৱা লোৱাৰ ফলত হয়। ভিজাৰেল ফেটৰ ফলত হাৰ্ট ডিজিজ, লিভাৰ ডিজিজ, ডায়েবেটিছ, কেঞ্চাৰ এইবোৰ হোৱা দেখা যায়। আৰু এই ফেট কেমিকেলি এক্টিভ হয়। আপোনাৰ ব্লাড ভেছেলৰ ভিতৰত এই ফেটে লেয়াৰ বনাই দিয়ে আৰু ব্লাড ভেছেলৰ চাইজ কম কৰি দিয়ে। ইয়াৰ ফলত হাৰ্ট ফেইলৰ চান্স বেছি হোৱা দেখা যায়। সাবকণ্টিনিউৱাছ ফেট আপুনি এক্সাৰচাইজ কৰি কমাব পাৰিব, কিন্তু যদি আপুনি ভিজাৰেল ফেট কমাব বিচাৰে, তেতিয়াহ'লে আপুনি বেড লাইফষ্টাইল এৰিব লাগিব, লগতে খোৱা লোৱাৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব। আপোনালোকৰ বডিত প্ৰয়োজন অনুযায়ী নিউট্ৰিশ্যন খাব চেষ্টা কৰক। ডিপ ফ্ৰাইড ফুড কমকৈ খাওক, বেছি কাৰ্বহাইড্ৰেট নাখাব, আৰু আপোনালোকক ৱেইট অনুযায়ী যিমানখিনি পানী লাগে সিমানখিনি পানী খাবলৈ চেষ্টা কৰক। আৰু 24 ঘণ্টাৰ ভিতৰত 6-8 ঘণ্টা শুবলৈ চেষ্টা কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে চিট আপছ, এনেকুৱা ধৰণৰ কিছুমান এক্সাৰচাইজ কৰক যিবোৰে ভিজাৰেল ফেটবোৰ কমাই দিব। আৰু মই কৈ দিছোঁ, এইবোৰ যদি আপুনি পালন কৰে, তেতিয়াহ'লে ভিজাৰেল ফেট বা এনেকুৱা ফেটবোৰ কমাৰ লগতে আপোনাৰ মাংসপেশী বহুতখিনি ষ্ট্ৰং হ'ব। আৰু মই শেষত আকৌ এবাৰ কওঁ, যদি ভিজাৰেল ফেট কমাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ খোৱা লাইফষ্টাইল চেঞ্জ কৰিব লাগিব, আৰু দিনটোত এক্সাৰচাইজ কৰিব লাগিব, তাৰপিছত খোৱা লোৱাৰ ৰুটিন চেঞ্জ কৰিব লাগিব। যদি কিবা কুৱেশ্যন আছে আপোনালোকৰ ওচৰত, তেতিয়াহ'লে মোক ফেচবুক পেজত মেছেজ দি সুধিব পাৰে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাবচোন। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।